পেৰাৰ বাবে আমি এয়া পাউডাৰ গাখীৰ ল'লোঁ 1 কাপ। পাউডাৰ গাখীৰ আপুনি যিকোনো ব্ৰেণ্ডৰ ল'ব পাৰে। ঘৰত আপুনি যি পাউডাৰ গাখীৰ ব্যৱহাৰ কৰে সেয়াই ল'ব পাৰে। এয়া ল'লোঁ গৰুৰ গাখীৰ আধা কাপ লৈছোঁ, সেই একেটা কাপৰ জোখাৰে। চেনি ল'লোঁ আমি সেই একেটা কাপৰ জোখত 3 ভাগৰ 1 ভাগ। চেনিখিনি আমি পাউডাৰ কৰি লৈছোঁ। গৰুৰ ঘিউ ল'লোঁ আমি এয়া 1 টেবুল স্পুন লৈছোঁ। এই টেবুল স্পুন মানে এই ডাঙৰ চামুচখনেৰে পূৰা 1 চামুচ লৈছোঁ। আপুনি ঘিউৰ সলনি বাটাৰ ব্যৱহাৰ কৰিব পাৰে। এতিয়া বনাবলৈ আৰম্ভ কৰোঁ আহক। প্ৰথমতে গেছ ষ্টভ অন কৰাৰ আগতে আপুনি ঘিউখিনি দি ল'ব পাৰে। মই 1 টেবুল স্পুন ঘি দি দিলোঁ, লগতে গাখীৰখিনিও দি দিলোঁ। এতিয়া মই গেছ ষ্টভটো অন কৰি দিলোঁ। এতিয়া লাহেকৈ অকণমান কুহুমীয়া হওঁতে গাখীৰখিনি এতিয়া আমি গাখীৰৰ পাউডাৰখিনি মিলাই দিলোঁ। লাহে লাহে মিলাই পেলাব। এই কুহুমীয়াতে মিহলালে ভাল, কেতিয়াবা এইবোৰ লাম্প হৈ যায় বেছি মিলাব। আচলতে আপুনি যেনেকৈ মিলক লাগে, কিন্তু হ'ল যে গোটা বান্ধি থাকিব নালাগে। ধুনীয়াকৈ মিহলাই পেলাব গোটেইখিনি লাহে লাহে। আপুনি জুই ফ্লেমটো হাই কৰাৰ আগতে আপুনি পাৰিলে এইখিনি ভালদৰে মিহলাই পেলাব, একদম লাম্প নথকাকৈ। তেনেই সহজ বনাবলৈ। আপুনি যদি প্ৰথমবাৰো বনাইছে, ৰেচিপিটো ভালদৰে ফ'ল' কৰিব, আপোনাৰ ধুনীয়া হ'বই পেৰা। বেছি কষ্টও কৰিব নালাগে, সোনকালেও হ'ব এনেকৈ বনালে। এয়া লাহে লাহে গাঢ় হৈ আহিছে, দেখিছেনে? জুই ফ্লেমটো আমি বঢ়াই দিছোঁ। জুই ফ্লেমটো বঢ়োৱাৰ পিছত আপুনি কিন্তু খুব খৰকৈ হেতাখন চলাব লাগিব, নহ'লে লাগি ধৰিব। এনেকুৱাত আমি পাউডাৰ চেনিখিনি দি দিছোঁ। চেনি পাউডাৰখিনি মিহলি কৰি দিছোঁ। আপুনি যদি ইলাচি পাউডাৰ মিহলি কৰিব খোজে সুগন্ধৰ বাবে, তেনেহ'লে কৰিব পাৰে। জুই ফ্লেমটো আপুনি মেইনটেইন কৰি থাকিব, জ্বলিবলৈ একেবাৰে নিদিব। এনেকৈ এৰাই আহিব, দেখিছে? পাৰিলে আপুনি নন ষ্টিক কেৰাহী ল'ব। নন ষ্টিক কেৰাহী ল'লে আঁতৰাবলৈ ভাল, ঘৰত যদি আছে। নহ'লে আমাৰ যিখন এলুমিনিয়ামৰ কেৰাহী থাকে, তাত আকৌ তাৰ পৰা এৰুৱাবলৈ অকণমান দিগদাৰী হয়, লাগি ধৰে। নন ষ্টিকখন ভাল। এয়া ওচৰৰ পৰা দেখাই দিছোঁ, দেখিছেনে? এইখিনি আমি এতিয়া এনেকৈ অলপ দেৰি লৰাই ঠাণ্ডা হ'ব। গেছ ষ্টভটো বন্ধ কৰি দিছোঁ, আকৌ অন কৰিব। যেতিয়া অলপ কুহুমীয়া ধৰণৰ হ'বগৈ, আপুনি হাতেৰে চুব পাৰিব। তেতিয়া আমি পেৰা বনাবলৈ আৰম্ভ কৰিম। ইয়াত দেখিছেনে? এইখিনি আমি এনেকৈ ঠাণ্ডা হ'বলৈ দিছোঁ কেৰাহীখনতে। গেছ ষ্টভ বন্ধ কৰি দিছোঁ। এনেকৈ 1-2 মিনিটমান আপুনি এনেকৈ কৰি দিব। এইখিনি দেখিছেনে? অলপমান কুহুমীয়া হৈ গৈছে আৰু বনাবলৈ আমি আৰম্ভ কৰিম। এয়া আমি অকণমান তেল বা ঘিউ, ৰিফাইণ্ড অইল বা ঘিউ অকণমান এনেকৈ লৈ ল'ব। হাতত অকণমান এনেকৈ গ্ৰীজ কৰি ল'ব এনেকৈ। তাৰপিছত আৰু আমি এতিয়া পেৰা বনাবলৈ আৰম্ভ কৰিম। নিজৰ মন পচন্দৰ চাইজত বনাব পাৰে, ডাঙৰ সৰু আপোনাৰ ইচ্ছা। ধুনীয়াকৈ লাডু মাৰিবলৈ যত্ন কৰিব। দেখিছেনে? হাত অকণমানো গৰম লগা নাই, কাৰণ আমি কুহুমীয়া হ'বলৈ দিছোঁ অলৰেডি। একো কৰিবই নালাগে, একেবাৰে সহজ ৰেচিপি। শিকাৰু সকলেও বনাব পাৰিব। আপুনি কেতিয়াও যদি বনোৱা নাই, তেতিয়াও খুব ধুনীয়াকৈ বনাব পাৰিব। দেখিছেনে কেনেকুৱা মসৃণ হৈছে, ধুনীয়া হৈছে। টেষ্টৰ কথাটো আৰু আপুনি নিজে বনাই চালেহে গম পাব। দেখিতো হয়তো ধৰিব পাৰিছে আৰু কিমান টেষ্টি হৈছে। চব দেখিছে? একো কৰিব নালাগে। এনেকৈ ডিজাইন দিয়ে যে, তেনেকৈ আপুনি দি দিব পাৰে, সেইটো আপোনাৰ ইচ্ছা। সেইটো আমাৰ প্ৰথমটো হৈ গ'ল। তেনেকৈ আপুনি বাকীকেইটা বনাই পেলাব। হাতত অকণমান আকৌ তেল লগাই ল'ব। আৰু এটা বনাই দেখাওঁ আপোনাক। প্ৰথম দুটা আমাৰ হৈ গ'ল, তেনেকৈ আমি বাকীকেইটা বনাই পেলাম এতিয়া। আপোনালোকে ভালকৈ মন কৰিলে গম পাব যে আমি যিবিলাক ৰেচিপি দিওঁ সদায় চিম্পল, আৰু যিসকলে ৰান্ধিব নাজানে বা শিকাৰু সেইসকলেও ফ'ল' কৰিব পৰাকৈ দিওঁ। আশা কৰিলোঁ এইটো ৰেচিপিও আপোনালোকৰ ভালেই লাগিব। আমাৰ বনাই হৈ গ'ল। সেইখিনি এই যিটো হিচাপ দিলোঁ, সেই হিচাপত আমাৰ ইয়াত 10টা ধুনীয়া পেৰা হৈছে, একেবাৰে স্মুথ টেষ্টি। দেখিলেনে? আপুনি চাইজটো সৰু ডাঙৰ কৰিলে 1 বা 2টা কম বেছি হ'ব পাৰে। হিচাপটো মুঠতে এইটোৱে। আপুনি যদি তাতকৈ বেছি বনায়, একেবাৰে সেই প্ৰপৰ্চনতে হিচাপটো ল'ব, তেতিয়া কেতিয়াও আপোনাৰ বেয়া নহয়। মিঠাৰো চিন্তা কৰিব নালাগে, মিঠাও বঢ়িয়া হয়। সেয়া মই ওচৰৰ পৰা পেৰাকেইটা দেখাই দিছোঁ, চাওক। এইখিনি আমি এতিয়া ঠাণ্ডা হ'বলৈ দিম। লগে লগে খাবলৈ চেষ্টা নকৰিব, অলপমান কোমল হৈ থাকিব, খাবলৈ ভালেই হ'ব। আপুনি আধা ঘণ্টা 1 ঘণ্টামান ঠাণ্ডা হ'বলৈ দিব, অকণমান জামৰিবলৈ দিব, তেতিয়া খাই ভাল পাব।
এইটো দেখিছে শুকালে এতিয়া এটা মই ভাঙি দেখাম কি ধুনীয়া হৈছে দেখিছেনে দেখিছে অকণমান লিকটীয়া হোৱা নাই একদম ধুনীয়া দেখিছেনে একেবাৰে বনাই চাব কেনেকুৱা লাগিলে আমাক জনাব আৰু ভাল লাগিলে আমাৰ চেনেলটো লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধুনীয়া ধুনীয়া কমেণ্ট দিব আজিলৈ আহিলোঁ আকৌ এটা ভাল ৰেচিপি লৈ আহিম বাই